प्रकाश नियल दर्शक को जत को सगुन जोहार। गोसाईगांव कॉलेज गोसाईगांव दो 100 बछर कोलोवेन ते क्लोजिंग सेरेमनी ऑफ गोल्डन जुबली कोलैबोरेशन को मनाव के आसाम प्रकाश नियल दर्शक को बड़ा चुपी कि गोल्डन जुबली मनाव लगी ते आसाम रेन शिक्षा मंत्री डॉक्टर हेमंत बिश्व शर्मा हो तीन नोडे मारंगपड़ा लेकाते सेटरे ताहेकनाय आर 28 नंग विधानसभा रेन एमएलए जेरन बसुमतारी श्रीरामपुर रेन एमसीएलए सजल सिंह हो थी नोआ कोलैबोरेशन से गोल्डन जुबली रे सेटर किन ताहेकना आसाम प्रकाश नियल दर्शक को बड़ा चुपी कि आर उना कोलैबोरेशन से उना कॉलेज रे आइमा गान गिद्रा संताल को मिचो को आर आइमा जेत उना पढ़ाव कते उडुक कते मौज भागी भागी और ऑफिसर को होइना आसाम प्रकाश नियल दर्शक को बड़ा चुपी कि उना गोल्डन जुबली रे डॉक्टर हेमंत बिश्व शर्मा मेन अटू कदा बांगमा आर 1 कोटी टाका स्कूल बनाव लगी से कॉलेज बनाव लगी कथा एम अटू का को आसाम प्रकाश नियल दर्शक को बड़ा चुपी कि गोसाईगांव महाविद्यालय সোণালী জয়ন্তী উদযাপনৰ আজি সামৰণি অনুষ্ঠান আৰু আজিৰ এই ঐতিহাসিক দিনটোত মই এই মহাবিদ্যালয়ৰ বৰ্তমান আৰু পূৰ্বৰ প্ৰতিগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰু কৰ্মচাৰী আৰু এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে গোসাইগাঁওবাসীক উষ্ণ অভিনন্দন জনাইছোঁ। এই শুভ দিনটোত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত জপেন্দ্ৰনাথ নাৰ্জাৰী ডাঙৰীয়া, প্ৰয়াত অমৃতলাল বসুমতাৰী ডাঙৰীয়া, ডক্টৰ কামেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া, প্ৰয়াত সুনীলাল নাৰ্জাৰী ডাঙৰীয়া, প্ৰয়াত হৰকান্ত জানুৱাৰী মাহত মই গোসাইগাঁৱত আৰু এদিন ৰাতি থকাকৈ আহিম। আমাৰ অসম চৰকাৰৰ সকলো বিষয় আহিব গোসাইগাঁৱৰ উন্নয়নৰ বাবে এটা আমি সুনিৰ্দিষ্ট পৰিকল্পনাৰে উপনিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আমি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আমি চেষ্টা কৰিম। মই বিচাৰিছোঁ যে গোসাইগাঁও মহকুমা আগুৱাই যাওক। গোসাইগাঁও টাউনক এখন ফ্লাইঅভাৰৰ প্ৰয়োজন, আমি ফ্লাইঅভাৰ বনাব লাগিব। গোসাইগাঁৱত আমি ভিতৰৰ গাঁৱত গৈ ৰাস্তা পানীৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ আদিবাসী সমাজখনৰ পৰা আৰু আমাৰ বড়ো কোচ ৰাজবংশী সমাজখনৰ পৰা আমি লুকাই থকা মানৱ সম্পদসমূহ আমি আমাৰ বহল বুকুলৈ আগুৱাই লৈ আহিব লাগিব। মই পুনৰ এবাৰ গোসাইগাঁও মহাবিদ্যালয়ৰ আজিৰ এই সুন্দৰ সোণালী জয়ন্তীৰ সমাপন সভাত এই মহাবিদ্যালয়ৰ লগত জড়িত আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহু দিনৰ পৰা গোসাইগাঁও মহাবিদ্যালয়ত অহাৰ বাবে মোক নিমন্ত্ৰণ কৰি থোৱা হৈছিল। সময়ৰ অসুবিধাৰ বাবে মই আহিব পৰা নাছিলোঁ। আজি সময় সুবিধা মিলি আপোনালোকৰ মাজত আহি মই অত্যন্ত আনন্দিত। আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে মোক কৈছে যে ৰুচাৰ পৰা ইতিমধ্যে এই মহাবিদ্যালয়ত অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে 4 কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে। বিটিআৰ কৰ্তৃপক্ষ বিশেষকৈ আমাৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰচেষ্টাত মহাবিদ্যালয়খনক এটা ফেচ লিফ্ট দিয়া হৈছে। আমাৰ ইয়াত অডিটৰিয়াম এটা বনোৱাৰ কাম আৰম্ভ হৈছিল। 4 কোটি টকা অডিটৰিয়ামৰ ব্যয় কিছু পইচা বিটিআৰৰ পৰা পাইছোঁ যদিও অডিটৰিয়ামটোৰ নিৰ্মাণ আমি সম্পূৰ্ণ কৰিব পৰা নাই। মই মহাবিদ্যালয় কৰ্তৃপক্ষক এই অডিটৰিয়ামটো নিৰ্মাণৰ সম্পূৰ্ণৰ বাবে আমাৰ ফালৰ পৰা 1 কোটি টকাৰ এটা বৰঙণি আজিৰ সভাতে আগবঢ়াইছোঁ। মই যেতিয়া ইয়ালৈ আহিছিলোঁ মোক 2-এগৰাকী ছাত্ৰীয়ে কৈছিলে যে ছাৰ আমাৰ জেনেৰেল কাষ্টৰ স্কলাৰশ্বিপ নহয় নেকি? মই নাজানিছিলোঁ যে এইটো স্কলাৰশ্বিপ নাই বুলি। মই গৈ চিন্তা কৰিম আৰু চিন্তা কৰি মই সুন্দৰকৈ সিদ্ধান্ত ল'ম। আপোনালোকক এই দুআষাৰ কৈ আটাইকে পুনৰ এবাৰ সোণালী জয়ন্তীৰ অভিনন্দন যাচি মই মোৰ ভাষণ বা মই মোৰ আসাম ফোকাস।